সেইদিনা দেওবৰীয়া বজাৰলৈ গৈছিলোঁ। আমাৰ নাজিৰা ONGC কাষতে বৰ ডাঙৰকৈ দেওবৰীয়া বজাৰখন বহে। ইমূৰৰ পৰা সিমূৰলৈ কিবা এটা নিকিনিলেও বজাৰখন চায়ে মোৰ বেছি ভাল লাগে। আৰু তাত নানা ধৰণৰ বস্তু ওলায়। গাঁৱৰ বেপাৰীবোৰে আমি কিছুমান বস্তু টাউনত নোপোৱা বস্তু গাঁৱৰ পৰা লৈ আহে ইয়াত বিকিবলৈ বুলি। বজাৰখন এটা মূৰৰ পৰা ইটোৰ মূৰলৈ ইমান ডাঙৰকৈ বহে নহয়। বজাৰখনৰ এক পাক ঘূৰাৰ লগে লগে কি লওঁ কি নলওঁ তেনেকুৱা নিচিনা অনুভৱ হয়। আমাৰ আকৌ ভাড়াঘৰৰ বাইদেউগৰাকীয়ে বজাৰৰ পৰা কঁঠাল এটা আনিছিলে। কঁঠাল মানে কেঁচাকৈ খাব পৰাকৈ। মই পিছে কঁঠাল খাই বৰ ভাল নাপাওঁ আৰু নাখাওঁৱেই ধৰি লওক। এইটো আকৌ কেঁচাকৈ খোৱা কঁঠাল আছিলে। তাৰপৰা তেওঁ আনিছিলে যিহেতু কাটি মেলি আমাৰ চবকে দিছে, নিমখ জলকীয়া লগত দি মেলি খাই কিবা এটা ভালেই লাগিছেচোন কেঁচাকৈ খাই। এনেকৈ পকা কঁঠালটো খাবলৈ মোৰ বৰ ভাল নালাগে, গুটিটোহে ভাল লাগে। মই আকৌ কৈছোঁ কঁঠালখিনি খওক বাৰু, গুটিখিনি আমি আমাৰ ঘৰলৈহে নিম। তাৰপৰা তেওঁ কৈছে নহয়, এইখিনি মই ইমান পইচা দি কিনি আনিছোঁ, গুটিকেইটাৰ কাৰণেহে আনিছোঁ, আমাৰ ইয়াতে থৈ দিওঁ। তাৰপৰা তেনেকৈ মানে দুইজনী তৰ্কাতৰ্কি লাগি আছোঁ। তাৰপৰা সেই মাহঁতে খাই আছে, সেইজনী ভণ্টি তাই চায়ো আছে ওচৰতে ৰখি। তাই নাখায়, তাই কেঁচাকৈ দিওঁতেও নাই খোৱা। মই পিছে এনেই এপিচমান টেষ্ট কৰি চালোঁ কেঁচাকৈ দিয়াৰ কাৰণে। তাৰপিছতে খাই বৈ উঠি মোৰ আকৌ আৰ্ট স্কুল যাবলৈ সময়েই হ'ল। তাৰপৰা সেই আৰ্ট স্কুললৈ বুলি ওলাই আহি তাৰপিছত গধূলি আকৌ বজাৰলৈ বুলি ওলাই আহিলোঁ। ঘৰৰ বজাৰ অলপ কৰি দিবলৈ আছে। মই যিহেতু ঘৰতে আছোঁহি, মায়ে আহি মেলি ওলাই মেলি বজাৰ সমাৰ কৰিবলৈ অকণমান অসুবিধা পায়। যেতিয়া মই আহোঁ তেতিয়া যি লাগে দৰকাৰ হয় সম্পূৰ্ণ মই বজাৰ কৰি মেলি থৈ যাওঁ। সেইকাৰণে আকৌ আহিয়ে ৰোৱা নাই, আকৌ ওলাই আহিছোঁ। ঘৰত পিছে মায়ে ভাত ৰেডি কৰিয়ে থৈছে। তথাপিতো আকৌ ওলাই আহিছোঁ যেতিয়া কিবা এটা খাই নগ'লেও ভাল নালাগে নহয়। সেইকাৰণে ম'ম'কে খাই যাওঁ বুলি সোমালোঁ। আকৌ মোৰ পিছে পাহৰা অভ্যাস এটা আছেই নহয়। বজাৰ কৰি মেলি আহিও আকৌ থাকি গ'ল কিবা কিবি নিবলৈ। আকৌ ঘৰৰ ওচৰতে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখন আছে, তালৈকে আহিলোঁ।